এনেকুৱা সম্পৰ্কত থকাতকৈ নথকাই ভাল, য'ত নেকি তোমাৰ মান সন্মান নাই। আৰু নিজৰ মতা মানুহজনে যদি শত্ৰু নিচিনা ব্যৱহাৰ কৰে, তেনেহ'লে এই পৃথিৱীত বেলেগ শত্ৰুৰ প্ৰয়োজনে নাই, নহয়নে বাৰু? আৰু কিছুমান মতা মানুহ আছে যে বিয়া পাতি অনাৰ পিছত মাইকীজনীক ক'ব, তোমাক খাব দিছোঁ, ল'ব দিছোঁ, পিন্ধিব দিছোঁ, আৰু কিহৰ প্ৰয়োজন? এজনী ছোৱালীয়ে নিজৰ মা দেউতাক, পৰিয়ালৰ মানুহ সকলোকে এৰি কিনি তোমাক বিশ্বাস কৰি আহে। তোমাক অকল দামী দামী উপহাৰ নিবিচাৰে তোমাৰ পৰা, না তোমাৰ পৰা ধন সম্পত্তি বিচাৰে, না তোমাৰ পৰা অট্টালিকা বিচাৰে। এজনী ছোৱালী অকণমান তোমাৰ পৰা মৰম, চেনেহ, আদৰ, বুজাবুজি এইবোৰেই বিচাৰে, আৰু তাতকৈ একো নিবিচাৰে। যদি এইখিনি দিব পাৰা, তেনেহ'লে জীৱনটো সুখেৰে ভৰি যায় এজনী ছোৱালীৰ জীৱনৰ কাৰণে। আৰু এইখিনিও দিব নোৱাৰা নাই বাৰু। প্ৰথমতে বিয়া নপতাৰ আগতে বহুত মিঠা মিঠা কথা কয়, আৰু বিয়া পতাৰ পিছত লাহে লাহে চব হৈ যায়, সলনি হৈ যায়। যি কি নহওক বাৰু, গুড মৰ্ণিং জনাইছোঁ সকলোকে। পুনৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মই পাকঘৰত আহিলোঁ ব্ৰেকফাষ্ট বনাব, আৰু আজি মোৰ ব্ৰেকফাষ্টত আছে ডালিম কেইটামান লৈ লৈছোঁ, আৰু আপেল লৈছোঁ, আৰু এইফালে মই লৈছোঁ মোক ৰাতিয়ে মানে জিকাই থৈ দিছিলোঁ। আৰু সকলোৱে কিছুমানে মোক ইনবক্সত মেছেজ কৰে যে এইবোৰ দুখ কাহিনীবোৰ তোমাৰ জীৱনত ঘটি থকা নেকি, এনেকৈ কয়। কিন্তু আচলতে মোৰ জীৱনত ঘটি থকা কাহিনী নহয়। এই কাহিনীটোতো সকলোৰে লগত মানে চলি আছে, আমি দেখি আহিছোঁ বা বুজি পাওঁ। সেইকাৰণে মই ভিডিঅ'টো বনাওঁ। আপোনালোকে বাৰু মোৰ বুলি নাভাবিব, এইটো মোৰ ভিডিঅ' নহয় বা মোৰ জীৱনত ঘটি থকা